কি ধুনীয়া এই দৰাগড় কি নিজৰা মনোমোহা দৃশ্য। এয়া চব মোৰ বন্ধু মণিৰত ৰৈ গা ধুই আছে। এতিয়া 3:15 বাজিল আৰু মই উঠিলোঁ বিচনাৰ পৰা। এতিয়া মুখ হাত ধুই লওঁ, গা ধুওঁ, ফ্ৰেছ হওঁ। আমাৰ আজিৰ লক্ষ্যস্থান দৰাগাঁও যাবলৈ সাজু হওঁ। অংকুৰ ভাই আৰু পল্লৱ ভাই। পল্লৱ, এইটো পল্লৱ। চ' অংকুৰ ভাই, আজি কেনেকুৱা অনুভৱ? মানে অনুভৱ বিৰাট ভালেই আৰু কি ক'ম মানে দাৰাগাঁৱলৈকে যাম চাইকেল মাৰি কিনে ভালে লাগিছে, বহুত ভাল লাগিছে। আৰু যোৱাৰ পিছততো আৰু বেছি ভাল লাগিব। আমাৰ ইয়াৰ পৰা কিমান কিলোমিটাৰ হ'ব দাৰাগাঁও? 62 আৰু জেগা পালোঁ, ডাঙৰ টাইম ৰখি দিলোঁ। এয়া মোৰ অংকুৰ ভাই। একদম পুৰা একদম আকৌ খাব বনাই এতিয়ালৈ পেটত আকৌ পৰা নাই। আমি আহিয়ে আছোঁ, দোকান চোকান একো বনাই তাৰমানে একোৱে বনাই মানে এইটো ৰাস্তাই ৰাস্তাই তাৰমানে আকৌ হোটেল চোটেল এখনো নাই। চিধা একদম চিধা আৰু ৰাছিদ ভাই, ৰাছিদ ভাই, পেটটো বেয়া গৈছে না ৰাস্তা মানে পেটত আকৌ পৰা নাই না। আমি মানে হোটেল চাই আছোঁ, মানে ইয়াতে আকৌ নাই। এই এইটো মৃগাংক ভাই, আৰু এইটো আমাৰ ভাই বিজিত ভাই। চাওক কি ধুনীয়া চিনাৰী। ইয়াত মানে নতুনকৈ গমেই পাইছে গাঁৱলীয়া পৰিৱেশ, কি ধুনীয়া পৰিৱেশ। ইয়াত ৰখি দিলোঁ। ইয়াত চাওক, ইয়াতে আস্থা মাৰি আছে, এই আস্থা মাৰি আছে। চ' ইয়াত যান মানে ধুনীয়া পৰিৱেশ। আৰু সেই চাওক এই পিছত তেওঁলোকে আহি আছে। ব্ৰেকফাষ্ট কৰি আছোঁ ইয়াত ৰখি কিনে। ভুজি আনিছিলে, কণী, বুট, আমি ইয়াত খালোঁ। ইয়াত অংকুৰে খাই আছে, বুট খাই আছে। চব ইয়াত চেক কৰিলোঁ। আমি বৰমা পালোঁ, যিহেতু ইয়াত অলপ মানে অলপ মিনিটৰ কাৰণে জিৰণি ল'লোঁ, চাইকেলকে থৈ দিলোঁ। আমি বৰমাত বেছি সময় ৰখা নাই। এতিয়া আমি দৰাগাঁৱলৈ যাম আৰু দৰাগাঁৱৰ মনোমোহা দৃশ্য আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। এই আগত মোৰ বন্ধুবিলাকে যাই আছে আৰু এই দৰাগাঁৱৰ মানে আমি ক'ত কি কৰোঁ সকলোবোৰ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, শেষলৈকে চাই থাকিব, কাৰণ শেষত আমাৰ লক্ষ্যস্থান দৰাগাঁৱৰ মনোমোহা দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব। ব'লক আমি এতিয়া যাই থাকোঁ। আমি ইয়াত মানে মছৰপুৰ আহি পালোঁ। ইয়াত মানে চব মানে আমি হোটেলত গৈ দিলোঁ চব, যাতে আমি মানে ইয়াত মানে চব খোৱাৰ কাৰণে ব্যস্ত। বহি গৈছি কি বহি গৈছি পাৰ্থ ধুনীয়াকৈ পুৰি বনাই আছে। আমি এই পুৰি খাব লাগিব। এই চব ধুনীয়া পুৰি, এই দাদাই বেলি আছে। আমি ইয়াত অলপ মানে ব্ৰেকফাষ্ট কৰিছোঁ, আগতে অলপ খাই লওঁ। লক্ষ্যস্থান পালোৱে দৰাগাঁও, মাত্ৰ 5 কিলোমিটাৰ। অংকুৰ কিবা ক'বা? 5 কিলোমিটাৰ 5 যাই আছোঁ আৰু তাতে লগ পাম, ধুনীয়াকৈ একদম আহি আছোঁ। আৰু এই পিছত চাওক আমাৰ গেংটো নহয়, তেওঁলোকে বৰমাৰ পৰা আহিছে। চ' আমি একেলগে যাম। আৰু মাত্ৰ 3 কিলোমিটাৰ দিছোঁ, আমি আহি পালোঁ। মাত্ৰ আৰু 2 কিলোমিটাৰ বাকী আছে আৰু পালোৱে। ৰাছিদ ভাই, কেনেকুৱা অনুভৱ? এই অংকুৰ একদম এই চব পিছত এইবোৰ আহি আছে। এই মজা ধামাকা হ'ব যাই আছে। এতিয়া আপোনালোকে চাই থাকক, বহুত ধামাকা, নেক্সট লেভেল, ফুল জোচ, পুৰা ধামাকা। চব কি ধুনীয়া পানী বৈ আছে, চব কি ধুনীয়া দৃশ্য। মই আপোনাক দেখুৱাই দি আছোঁ, কি ধুনীয়া দৃশ্য। আৰু মাত্ৰ অলপ বাকী আছে, অলপ সময়, আৰু সেইখিনি গৈ পালে আমি যাই পাম। চাওক, আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ যিমান পাৰোঁ। আপোনালোকে চাই নাচাওক কি ধুনীয়া দৃশ্য। ইয়াত অলপ টাইম ৰখিলোঁ, মানে বহুত ভাল দৃশ্য, সেইকাৰণে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। এই চাওক, এখন পাহাৰ, মানে কি মনোমোহা দৃশ্য। চাওক পাহাৰ তলক আপোনালোকে নদীৰ ৰাস্তা, আমি ইয়াৰ যাই আছোঁ। চব কি
क्या धुनिया ये पानी ये सब की धुनिया पानी की ठंडा पानी सब की धुनिया दृश्य ইয়াত আহিব আপোনালোকে ইয়াত গা ধুই আছে আমি অলপ পিছত গা ধুম সব কি ধুনীয়া দৃশ্য এইবিলাক সব কি ধুনীয়া দৃশ্য সকলো দৃশ্যতে দেখুৱাই দিছোঁ আমিও গা ধুম ইয়াত এই চব ইয়াত কি ধুনীয়া দৃশ্য মানে সকলোৱে ইয়াত গা ধুই আছে কেনেকুৱা অনুভৱ দাদা মোৰ মানে বহুত ভাল লাগছি চক কামন এনজয় ইয়াৰ চক ইয়াত গাড়ী আছে মজা ভাল লাগিছে এনেকুৱা দৃশ্য মানে অসম আৰু এই কি কৰা এই চব কি ধুনীয়া মানে এই চব কি ধুনীয়া পানী কি ঠাণ্ডা পানী সব কি ধুনীয়া দৃশ্য ইয়াত আহিব আপোনালোকে ইয়াত গা ধুই আছে আমি অলপ পিছত গা ধুম সব কি ধুনীয়া দৃশ্য এইবিলাক সব কি ধুনীয়া দৃশ্য মোবাইলত টানি মার ভালো বহুত ভাল লাগে এই সবাই পানি মোবাইলত টানি মার আচ্ছা ফুর্তি চক এসক কি ধুনীয়া এই দৰাগড় কি নিজৰা মনোভা দৃশ্য এয়া চব মোৰ বন্ধু মুনি উঠৈ গা ধুই আছে আৰু এয়া চব পল্লৱে গা ধুই উঠিলে পল্লৱ কেনেকুৱা অনুভৱ সঁচাকৈ বহুত মানে ভাল লাগিলে চব ইয়াতে বাইদেউ দাদাসকলে গা ধুই আছে এয়া চব কেনেকুৱা অনুভৱ বঢ়িয়া বঢ়িয়া চব দাদাসকলে গা ধুই আছে চ' বহুত ভাল ভিডিঅ' ইয়াত চব কি ধুনীয়া দৃশ্য একদম মনোমোহা দৃশ্য আপোনাৰ সম্পূৰ্ণ দৃশ্যটো দেখুৱাই দিছোঁ চব সকলোৱে গা ধুই আছে বঢ়িয়া তাৰপিছত দাদাসকলে গা ধুই আছে তাৰপিছত দাদা এই গা ধুই টোপনি মাৰি আছে বহুত ধুনীয়া চিনাৰী চাব পাৰে ধুনীয়া চিনাৰী হয় মানে বহুতে ভাল লাগিছে গা ধুই মানে বহুত মানে মানে এই মানে কি ক'ম আৰু ভাষা নাই বহুত ভাল লাগিছে ইয়াৰ চব মই সম্পূৰ্ণ আপোনালোকক দৃশ্যটো দেখুৱাই দিছোঁ ইয়াৰ চব ধুনীয়া আপোনালোকক আহিব ইয়াত
চাওক এই কি ধুনীয়া সাগৰ, চাওক কি ধুনীয়া সাগৰ। ভাল লগা দৃশ্য। চব কি ধুনীয়া দৃশ্য, বহুতে ভাল লগা দৃশ্য। আহিব আপোনালোকে। ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।